জীৱনত কাৰোবাক আঘাত কৰাৰ আগত এবাৰ ভাবি ল'ব, নিজে আঘাত পালে কেনেকুৱা লাগে। মনত ৰখা উচিত, কাৰোবাক কন্দুৱাই কেতিয়াও বেছি দিন ভালে থাকিব নোৱাৰি। কাৰোবাক ভাল পোৱা কঠিন নহয়, কঠিন হ'ল কাৰোবাৰ মনত ভাল পোৱা সৃষ্টি কৰা। পাৰফেক্ট সময় আহিব এইটো ভাবি বহি নাথাকিব। বিয়া সময়বোৰৰ আগতে পাৰফেক্ট বনাওক, তেতিয়াহে চাব জীৱনত কেতিয়াও কোনো কষ্ট নাথাকিব। চেনি আৰু নিমখ দেখাত একেই ধৰণৰ, পাৰ্থক্য মাত্ৰ সোৱাদত। সেইদৰে মানুহ আৰু অমানুহ দেখাত একেই, পাৰ্থক্য মাত্ৰ আচৰণ। বাহিৰৰ চেহেৰা দেখি কেতিয়াও কাকো বিচাৰ কৰা ঠিক নহয়। হয়তো দামী পোচাকৰ পিছফালে লেতেৰা মন আছে, আকৌ হ'ব পাৰে লেতেৰা পোচাকৰ পিছফালে এটা ডাঙৰ মন আছে। অসৎ মানুহে কেতিয়াও কাকো সৎ বুলি নাভাবে, সি সকলোকে নিজৰ দৰে ভাবে। এনেকুৱা মানুহৰ পৰা সদায় দূৰত্ব বজাই ৰাখক। অহংকাৰে কৈ দিয়ে টকা কিমান আছে, সংস্কাৰে কৈ দিয়ে পৰিয়াল কেনেকুৱা, স্পৰ্শই কৈ দিয়ে স্বভাৱ কেনেকুৱা, তৰ্কই কৈ দিয়ে জ্ঞান কেনেকুৱা, পচন্দই কৈ দিয়ে ভাৱনা চিন্তা কেনেকুৱা, সপোনও কৈ দিয়ে ভৱিষ্যত কেনেকুৱা। যেতিয়া প্ৰিয় মানুহটো সলনি হৈ যায়, তেতিয়া সকলোকে স্বাৰ্থপৰ যেন লাগে। সময় থাকোঁতে সময়ৰ মূল্য দিবলৈ শিকক, নহ'লে পিছত কান্দিলেও একো লাভ নাই। যদি কাৰোবাৰ মনত আঘাত দিয়া আৰু যদি সি মনে মনে থাকে, তেতিয়াহ'লে তাৰ নীৰৱতাক ভয় কৰা, কাৰণ ইয়াৰ বিচাৰ স্বয়ং ঈশ্বৰে কৰিব। কাৰোবাক নাপালে জীৱন শেষ হৈ নাযায়, কিন্তু কাৰোবাক এবাৰ পাই আকৌ হেৰালে জীৱন আৰু একো বাকী নাথাকে। মানুহে আপোনাৰ সৈতে নহয়, আপোনাৰ পৰিস্থিতিৰ সৈতে হাত মিলায়। নিজৰ সমস্যাখিনিৰ কথা মানুহক নহয়, আল্লাহ বা ভগৱানে কওক। তেওঁ গোপনে শুনি গোপনে সমাধান কৰি দিব। যদি আপুনি মানুহৰ লগত মিছা কথা কৈ বহুত আনন্দ প্ৰকাশ কৰে, তেনেহ'লে সঁচা কথা ক'বলৈ গৈ এদিন আপুনি বহুত কান্দিবলগীয়া হ'ব। কাষত ৰখি ভৰসা দিয়াৰ মানুহ নাই, সন্মুখত ৰখি পথ দেখুওৱাৰ মানুহ নাই, কিন্তু পিছফালে ৰখি সমালোচনা কৰা মানুহৰ অভাৱ নাই। যিয়ে তোমাক পচন্দ কৰে তাৰ প্ৰতি সুযোগ নল'বা। তোমাক যাৰ প্ৰয়োজন তাক কেতিয়াও ব্যস্ততা নেদেখুৱাবা। যিয়ে তোমাক ভৰসা কৰে তাৰ লগত কেতিয়াও প্ৰতাৰণা নকৰিবা। আৰু যিয়ে সকলো সময়ত মনত ৰাখে তাক কেতিয়াও পাহৰি নাযাবা।